ৰাতি কৰা ভিডিঅ' হয়তো সিমান ক্লিয়াৰ হ'ব নোৱাৰিব পাৰে। এইটো হ'ল বাঁহৰ চুঙা। চাই লওক বাঁহৰ চুঙা। এইটো হ'ল মাছ, সৰু সৰু দৰকিনা মাছ, একদম ফ্ৰেছ মাছ হয়, পথাৰৰ পৰা ধৰি অনা। চাই লওক আছে আৰু মাছ সৰু মাছ টুকুৰা আছে। এইবিলাক মছলাখিনি পিছা হ'ল আৰু এইবিলাক পেকেট মছলা আৰু এইবিলাক মাছ। এইটো হ'ল শ'ল মাছ। এইটো বাৰু বেলেগ পদ্ধতিত বনোৱা হ'ব, এইটোও দেখাই যাম আপোনালোকক, কিন্তু মেইনলি হ'ল আমাৰ আজি এইটো কেনেকৈ বনাওঁ আপোনালোকক দেখাই যাম। হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ। মানে বহুত দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ কিছুমান মানে প্ৰব্লেম হৈ আছিল আৰু ইফালে গাও ভাল নহয় ইমান। গতিকে আজি আপোনালোকক মানে কি বেলেগ ক'ৰবাত যোৱা বা তেনেকুৱা ভিডিঅ' দিব পৰাই নাই, সেই তেনেকুৱা ধৰণৰ ভিডিঅ' নহয়। আজি আপোনালোকক দেখাম এটা ৰেচিপি, মানে কি ৰেচিপি আপোনালোকে চাই থাককচোন। পোনপ্ৰথমে কি কৰিব লাগিব, আদা নহৰু পিঁয়াজ লগতে মানে আমাৰ গাঁৱলীয়া পদ্ধতিত মানে পটাত মানে এইবিলাক মিহিকৈ পেষ্ট কৰি লৈছোঁ। পেষ্ট কৰি লোৱাৰ পিছত চাই থাককচোন। কামটো হ'ল আমাৰ বেহাৰ, কিন্তু এতিয়া মানে অৰিজিনেলি এনেই বগা বেহাৰটো লাগে, কিন্তু আমি ক'লা বেহাৰটো ইয়াতে পটাত মিহিকৈ পেষ্ট কৰি লৈছোঁ। আৰু এইখিনি পেষ্ট কৰি লৈ ইয়াতে আমি মিক্স দিব লাগিব। আৰু এইবিলাক ধুনীয়াকৈ থালখনত সজাই লৈছোঁ। চাওক, চেনি আছে, বেহাৰৰ মানে গুড়া আছে, তাৰপিছত আদা নহৰুৰ গুড়া আছে, তাৰপিছত আপোনাৰ এইবিলাক পেকেট মছলা আছে আৰু জলকীয়া আছে, তাৰপিছত ধনিয়াৰ পাত আছে, মিঠাতেল আছে। আৰু এইবিলাক আমি এতিয়া মাছখিনিত মানে সৰু মাছখিনিত এইবিলাক মিক্স দিব লাগিব আৰু মিক্স দি একদম পূৰা সানিব লাগিব। আপোনাৰ চাই থাককচোন কেনেকৈ আমি মানে এই বস্তুটো একদম সানি আৰু অলপ টাইম মানে ইয়াতে কি কৰিব লাগিব যে ৰাখি থৈ দিব লাগিব সানি, তেতিয়াহে মানে মাছখিনিত পূৰা মিক্স হৈ মানে হেৰিটো ভাল হ'ব আৰু। খিনি পেষ্ট কৰি লোৱা হ'ল আৰু এতিয়া পেষ্ট কৰি উঠি বঢ়িয়াকৈ বাঁহৰ চুঙাত চামুচেৰে ভৰাই দিয়া হ'ল। আৰু এনেকৈ মানে লাহে লাহে ভৰাই আছোঁ বাঁহৰ চুঙাত। চাই থাকক কেনেকৈ ভৰাওঁ আমি মাছবিলাক।
একদম মিহি মিহিকৈ ভৰাই আছোঁ। মাছখিনি ভৰোৱা হ'ল। এতিয়া বঢ়িয়াকৈ কলপাতেৰে মাছখিনিত সোপা দিব লাগিব, মানে একদম টাইটকৈ সোপা দিব লাগিব। বাছ এয়া কলপাতেৰে সোপা দিলোঁ মাছখিনি, আৰু এতিয়া চাই থাকক আগলৈ কি কৰোঁ। হৈ গ'ল একদম আমাৰ শেষৰ কামটো, মানে এতিয়া আমি মাছখিনি চুঙাত ভৰাই কলপাতেৰে সোপা দি এতিয়া জুইত দিলোঁ, আৰু এতিয়া বাছ মোটামুটি 15-20 মিনিটমান এনেকৈ জুইত দিব লাগিব, আৰু তাৰপিছত হৈ গ'ল আমাৰ মাছ, চুঙাত দিয়া মাছ। কি ধুনীয়া গোন্ধ।